নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান ভাল। আজি মানে অকস্মাত আমি দাৱাত এটা পালোঁ, পাই পেলাই গৈ পালোঁগৈ দাদাৰ ঘৰ। এয়া মৌ বন্ধা পালোঁগৈ। মৌ বন্ধাত এয়া দাদাহঁতৰ ঘৰ পালোঁগৈ। খুৰীহঁত চব আছে, এয়া ভিতৰত আহিলোঁ। তেওঁলোকে বহি কথা পাতি আছে, মই ভিতৰলৈ আহিলোঁ। খুৰীয়ে ভাতৰ যোগাৰ কৰি আছে আমাৰ বাবে। যাৰ পাতে দেৰি হৈ গ'ল আৰু মানে দাৱাতটো পোৱাও দেৰি হ'ল, সেইটো কাৰণে আমাৰ অকণমান অহাও দেৰি হ'ল। এয়া 10টা বাজি পাৰেই হ'ল। আহি মেলি এয়া ভাত খাবলৈ যোগাৰ কৰিলে খুৰীয়ে। এনেধৰণে আমি এয়া বহিলোঁ, বহি পেলাই ভাত খাবলৈ এয়া লৈছোঁ। এয়া সকলো এনেকৈ বহি ভাত খাব লৈছোঁ। খুৰীহঁতে পিছত খাব বোলে, আমাক দিলে। আমি আকৌ ঘৰলৈ ঘূৰি আহিব লাগিব নহয়। তেওঁলোকে খোৱাৰ পিছত আমাক খুৰীহঁতে খাই আছে। এয়া খাই মেলি সকলো উঠিলে। উঠি পেলাই এয়া সকলো বহি কথা পাতি এতিয়া বোলে ফটো তোলে, চেলফি লয়। ছোৱালীকেইজনী